আজি বিহু ৰাতিপুৱা গোঁসাইঘৰত চাকি গছ দি লৈ এতিয়া নামঘৰলৈ যাওঁ। সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইজ বিশাখা ব্লগৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ব্লগটো আৰম্ভ কৰিব লৈছোঁ। আৰু পোনপ্ৰথমে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া নামঘৰলৈ যাওঁ। আমাৰ ইয়াতে নামঘৰ আছে যিটো, তালৈ যাওঁ। আপোনালোককো নামঘৰটো দেখুৱাই দিম। গতিকে নামঘৰত কি কি কৰা হয় সকলো দেখুৱাম। গতিকে চাই থাকিব ভিডিঅ'টো। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। ব'লক এতিয়া যাওঁ। এয়া নামঘৰ পালোহি, সেৱা এটা জনাই লওঁ। আৰু নামঘৰটো আমাৰ বেছি দিন হোৱা নাই, নতুনকৈ পতা হৈছে সৰুকৈ নামঘৰ এটা। আমাৰ ওচৰত নামঘৰ নাছিলে, কিকুৰা নগৰৰ গোটেই মানুহখিনি মিলি আমি এতিয়া নামঘৰ এটা স্থাপন কৰিছোঁ। গতিকে কিবা পাতি মেলি থকাও হয় তাতে। গতিকে আহোঁ, শৰায়ো দিয়া হয়। আজি মাঘৰ বিহুৰ মেজিটো ইয়াতে জ্বলোৱাৰ ব্যৱস্থা কৰা হৈছিলে। গতিকে আমি তাতে সেৱা এটা জনাই ৰাতিপুৱা আমি ওলাই গ'লোঁ। এয়া নামঘৰত সেৱা জনাই ল'লোঁ। এতিয়া মেজিটো আমি আহোঁতেই আৰম্ভ কৰিব লৈছিলে জ্বলাবলৈ। এইখন হৈছে আমাৰ নামঘৰটোৰ নামটো লিখা আছে ইয়াত, দেখিছেনে? সৰুকৈ এতিয়া নামঘৰটো আছে, পিছলৈ ডাঙৰ হ'ব বুলি আশা থাকিলে আৰু এই নামঘৰ মেজিটো জ্বলোৱা হ'ল। তাতে ধূপ এডাল জ্বলাই সেৱাক ল'লোঁ। ওচৰলৈ যাবই নোৱাৰি, বহুত গৰম। দূৰৰ পৰা মানে যেনে তেনে জ্বলাইছোঁ আৰু পূৰা। ৰাতিপুৱা সোনকালেই কৰা হৈছিলে, সেইকাৰণে সকলো মানুহ আহিব পৰা নাই। ভোজ খোৱা, ৰাতি খোৱা দেৰিও হৈছে কিছুমানৰ, আৰু কিছুমানে বেলেগলৈও গৈছে নিজৰ ঘৰলৈ বুলি বিহুত। গতিকে আমি যিকেইজন আছোঁ আমি কেইজনেই মিলি কৰা হ'ল কামখিনি। আৰু যিজন দাদাই মেইন আগভাগ লৈ আছিলে মেজি বনোৱালৈ, তেওঁ সেয়া দাদা বিশেষ কাৰণত মানে ৰাতিয়ে যাব লগা হ'ল, সেইকাৰণে আহিব নোৱাৰিলে, বেয়াও লাগিছে। এওঁ ধূপডাল জ্বলাই এতিয়া সেৱা এটা কৰি ল'ব। এয়া মেজিটো জ্বলাই দিয়া হৈছে নামঘৰত। এয়া বাইদেউ বিহু শুভেচ্ছা দি দিয়ক চবকে। বিহু শুভেচ্ছা সকলোকে। আমাৰ নামঘৰটো দেখুৱাই দিছোঁ। এইটো আমাৰ এয়া খুৰাই প্ৰসাদ অকণমান ৰেডি কৰিছে। চবখিনি কৰা হ'ল, আমাৰ প্ৰসাদটো খোৱা হ'ল। এই দাদা যোনে কৰিছিলে তেখেত আগভাগ লৈ দাদাহঁতে কৰি থাকে, আহিব নোৱাৰিলে যেনিবা, বেয়া লাগিছে এতিয়া। তেখেতৰ বিশেষ কাৰণত মানে আহিব পৰা নাই, আমিয়ে কৰিছোঁ আৰু। এয়া বাইদেউ চিনি পাইছেই নহয়, ভিডিঅ'ত দেখিছেই। হেৰি পিন্ধিয়ে আগতে চিনাকি কৰি দিওঁ। খুৰাই নামঘৰটো গোটেই পৰিচালনাখিনি কৰি থাকে, চাকি তাকি দিয়া মেলা সকলোখিনি খুৰাই কৰি থাকে আগভাগ লৈ। গতিকে আপোনালোকক চিনাকি কৰি দিওঁ, খুৰাই ক'ব ৰ'ব আপোনাৰ চিনাকি। গুৰু হৰি ৰাম 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 কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনাজন কল্পতৰ তাহান্ত বিনয় নাই নাই আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনয় নাই নাই আমাৰ পৰম গুৰু হৰি ৰাম। আজি আমাৰ নামঘৰ তৃতীয় বৰ্ষত ভৰি দিছে। গোটেই কিকুৰা নগৰ ৰাইজে লগ হৈ আজি আমি ইয়াতে মাঘ বিহুৰ যি আমাৰ পুৰণা ৰীতি নীতিৰ মতে চলি থকা উৎসৱ আছিল, সেই উৎসৱো আমি আজি ইয়াতে পালন কৰিলোঁ। গতিকে গোটেই ৰাইজ আহি ইয়াতে উপস্থিত হয় আমি সেৱা ভাবি আগবঢ়াইছোঁ। গোটেই ৰাইজ যাতে আমাৰ লগত সহযোগ কৰি আমাক যাতে নামঘৰটো উন্নতিৰ কাৰণে সহায় কৰে, এই ৰাইজৰ ওচৰত মোৰ কামনা। হৰি ৰাম কৃষ্ণ। ক'লে আমাৰ নামঘৰটো মানে গোটেইখিনি মিলিয়ে 3 বছৰমানে হৈছে। খুৰাই কৈছে ধুনীয়াকৈ আমি অকণকৈ যিখিনি পাতি থকা হয়, ভাদ মাহতো নাম লৈ থকা হয়, আৰু যিখিনি নিয়ম নীতি প্ৰতিষ্ঠা দিব সেইখিনিও পাতি থকা হয় অলপ অলপকৈ আমি চবেই মিলি। গতিকে ভালেই লাগে। ওচৰতে নামঘৰ এটা দৰকাৰ হৈয়ে আছিলে, আমাৰ নাছিলে, কিন্তু এতিয়া হোৱাৰ কাৰণে খুব ভাল লাগিছে। আমি যিমান পাৰোঁ আহিবলৈ চেষ্টা কৰোঁ, আহোঁ, কেতিয়াবা খালি আহিব নোৱাৰোঁ। আজি মানে কালি ৰাতি ভোজৰ কাৰণে আজি চব মানুহ আহিব পৰা নাই, কাৰণ ৰাতি চবৰে দেৰি হৈছে। সেইকাৰণে যিখিনি পাৰিছে আহি আমি সেৱাটো লৈছোঁ আৰু। গতিকে এই মেইন ৰাস্তাটোলৈ অকণ ওলাই আহিছোঁ, চাওঁচোন ৰাতিপুৱা পৰিৱেশটো দেখা নহয়, কাৰণ সোনকালে উঠা নহয়। গতিকে উঠিলে ভাল লাগে। দুইজনী বোৱাৰীয়ে বনাইছোঁ মিলি। এই বৰা চাউলৰ দীঘল পিঠাটোৰ বাহিৰে বাকীখিনি বনোৱা যেনিবা দেই, এইটোহে খালি বনোৱা নহ'লে। এয়া কি বনাইছিলোঁ, এয়া চাওক দুইজনীয়ে মিলি বনাইছিলোঁ। এয়া জলপান আজি বিহুৰ। ঘিলা পিঠা, কেক, নাৰিকল লাডু, তিলৰ লাডু, সুতুলি পিঠা, নিমকি, খুৰমা
আৰু গম লাড়ু, তিলৰ লাড়ু আৰু এইটো পিঠা। এয়া হৈছে বিহুৰ জলপান, যিটো নহ'লে বিহু আধৰুৱা। ইয়াত আছে মুড়ি, চিৰা, দৈ, ক্ৰীম, হুৰুম, আখৈ আৰু গুড়। খাই মই বৰ ভাল পাওঁ কিন্তু। এয়া আকৌ নাৰিকলৰ চিৰা আৰু মিঠৈ। পিছক হুৰুম, এইটো বৰা ধানৰ হয়, গতিকে জলপানত খাই খুব ভাল লাগে। হুৰুম হয়। এওঁ মেজি এটা কিনি আনিছে, প্ৰাংগণে ভাল পাব দেখি বুলি। আৰু এনেকৈ বিকিও চাওকচোন ইমান ধুনীয়া। এইটো জ্বলাব লৈছোঁ, ভয় লাগিছে, সেইকাৰণে গেটখন বোলো খুলি লওঁ নেকি, নহ'লে পলাব লাগিব বেছি জ্বলি গ'লে। এয়া মেজি জ্বলিলে দেই আমাৰ। এয়া দাদাৰ লগত ফটোকপিও মাৰি লৈছিলোঁ। আৰু এইফালে মা দুইজনী, মা, চুমি, মই। এয়া আমি কেইজনী একেলগে, দুইজনী মা, চুমি, মই। মায়ে মুখখন হেৰি, এয়া দুজনী মা, চুমি, মই, আমি দুজনী ভিডিঅ' কাৰ্ড ব্যস্ত দেই পূৰা। মই দেখিলে হেপী বাৰ্থডে ক'ম। বমাই দিব দেই। এয়া আমি এতিয়া বিহু বুলি খাম। এয়া দাদা ৰাতিপুৱাই আমি জলপান খাওঁ, প্ৰাংগণ বহি আছে। এতিয়া আমি দুজনীয়ে জলপানটো খাই লওঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যোনে যোনে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে আজি ইমানতে সামৰণি মাৰিছোঁ। বাই বাই। এটা নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকক লগ পাম।